নমস্কাৰ। সন্ধিয়া হ'লে কিবা এটা খাবৰ বৰ মন যায়। সেইবাবে কি খাম বুলি ভাবি থাকোঁতেই চানালে মনত পৰি গ'ল। আৰু মই হ'লে চানা খাই বৰ ভাল পাওঁ দেই, সেইবাবে একেদৰে গৈ পাকঘৰ পালোগৈ। এতিয়া বাটিতে চানা অলপ বাকি ল'লোঁ। আৰু লগতে পিঁয়াজটোও কাটি ল'লোঁ। পিঁয়াজ কাটিলে যে মোৰ বৰ চকু পুৰে পায়। এতিয়া জলকীয়া কেইটা সৰু সৰুকৈ কাটি ল'লোঁ। ইয়াতে মিঠাতেল অলপ, কেঁচা বুট অলপ আৰু মটৰ অলপো দি দিলোঁ। ধনিয়া আৰু নেমু টেঙাক বৰ মিক্স কৰিলোঁ দেই। আৰু এই দুটা বস্তুৰ অবিহনে চানা মিক্সাৰখিনি বৰ আধৰুৱা যেন লাগে। কিন্তু ঘৰত নাই যেতিয়া উপায়ো নাই। আৰু এনেদৰেই মিক্স কৰি গৰম চাহ একাপৰ লগত খাই দিলোঁ। খাই হ'লে বৰ ভাল লাগিল দেই। আৰু আজি সন্ধিয়াটো এনেদৰে পাৰ কৰিলোঁ।